জালুকমাৰী হাটখোলাৰ 22তম যি ৰংজালী বৈশাগু ৰঙালী বিহু আয়োজন কৰাৰ খুব এটা ব্যতিক্ৰমী। সঁচাকৈ ইয়াত অকল বড়ো নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয় থলীৰ নিচিনা যে প্ৰতি বছৰে ইয়াত আয়োজন কৰা হয়। এইবাৰো ব্যতিক্ৰমীভাৱে ইয়াত খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে। গতিকে মই আয়োজন কমিটিক আয়োজকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আপোনালোকৰ চেনেলৰ দ্বাৰা মই বিটিআৰবাসী আৰু অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ এই বিহু প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে। বৈশাগু যি ৰংজালী বৈশাগুৰ যি মানে প্ৰতিযোগিতাৰ টীম, তেখেতসকলে বিভিন্ন দূৰ দূৰণিৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে এটা বেলেগ ধৰণৰ এই হাটখোলাৰ যি বিহু মানে আয়োজন কমিটি, সেই আয়োজন কমিটিয়ে অন্য ধৰণৰ এটা বিহু পালন কৰা হয়। গতিকে আহি থকা দিনত আৰু ইয়াতকৈ সুন্দৰভাৱে আমি এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে মিলি ইয়াক সমন্বয় থলীৰ এটা প্ৰতীক হিচাপে আমি আয়োজন কৰি আহিছোঁ। গতিকে মই নিজে ইয়াত উপস্থিত আছোঁ, মই নিজে ইয়াত অংশগ্ৰহণ কৰিছোঁ, মই নিজে ইয়াত মেম্বাৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ। গতিকে প্ৰতি বছৰে এই আয়োজন কৰাত মই নিজে এটেণ্ড থাকোঁ। গতিকে ব্যতিক্ৰমীভাৱে এইবাৰো এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ৰাইজ দলে বলে ইয়াত উপভোগ কৰিবলৈ ওলাই আহিছে।